সিদিনা আছিল 15 আগষ্ট। মোৰ সৰু দেউৰ অৰ্থাৎ ভাইটি আৰু ভনীতাই যোৱা 8 আগষ্টত এটি ল'ৰা সন্তান জন্ম হয়। ঘৰৰ পৰা আঁতৰি থকা হেতুকে তাহাঁতৰ নীতি নিয়মবিলাক তেনেকৈ একো কৰাই হোৱা নাই। গতিকে আমি আজি 15 আগষ্টত যিহেতু কুঁহিৰো স্কুল বন্ধ, দেউতাকৰো অফিচ বন্ধ, ভাবিলোঁ যে আমি জালটোকে দি আহোঁ। সেইদৰে ভাইটিৰ লগত কথা পাতিলোঁ আৰু সিও হ'ব বুলি কৈ আমাক নিবলৈ আহিল। কুঁহি কেতিয়াবাই গৈ গাড়ীত উঠিল, তাৰপিছতে দেউতাক আৰু নিবি গ'ল, পিছে ভিডিঅ' কৰি মই এয়া গাড়ীত বহিলোঁ। গাড়ীত বহাৰ পিছত আমাৰ নিবিয়ে আকৌ চিঞৰিছে, তাই মোৰ কোচতে বহিব, তাই অকলে নবহে আৰু গাড়ীখন যদি সামান্য বেকা বেকি হয় তাই চিঞৰে মানে ধৰা 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 বুলি। তাৰপিছত সেইদিনা 15 আগষ্ট যিহেতু ৰাস্তাত গোটেই চাইডে জাতীয় পতাকাবিলাক লগাই থোৱা আছে, মানুহৰ ঘৰতো লগাই থোৱা আছে, তাই সেইবোৰ দেখি চিঞৰিছে মানে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। দেউতাই মোক নিদিয়ে ভাইটি খুৰাকক কৈছে জয় শ্ৰীৰাম মানে তাই এই জাতীয় পতাকাখনক জয় শ্ৰীৰাম বুলি কয়, ক'ব লাগে জয় হিন্দ কয় জয় শ্ৰীৰাম। খুৰাকে অলপ দূৰ যোৱাৰ পিছত দুজনীকে দুখন কিনিলে, কি ফূৰ্তি সিহঁতৰ সেই দুখন লৈ ক'ব নোৱাৰে মুঠতে। দুইজনী সেই দুখন লৈ হাঁহি ফূৰ্তিৰ মাজত ক'ব নোৱাৰে আৰু। এতিয়া আমি পালোগৈ ভাইটিৰ ওচৰ, অৰ্থাৎ খুৰীয়েকৰ ঘৰ পালোগৈ। আমাৰ অকণমানিটো শুই আছে, আইতাকে আকৌ তাক জগাইছে, উঠা উঠা তোমাৰ বৰমাহঁত আহিছে। 8 দিন হৈছেহে, বৰ ভালকৈ চাব পৰা, চকু মেলি চাব পৰা হোৱা নাই, তথাপিতো অকণমান চাই বাৰু, একেবাৰে নোচোৱাকৈ নাথাকে। বায়েকহঁতে চাইছে, আমিও চাইছোঁ। সি অকণমান গা এঙামুৰি দি পিনে লাহেকৈ উঠিছে আৰু এয়া। তাৰপিছত এয়া দেউতাকে এইফালে বৰ্তাকে কচু জাল দিবলৈ কচু গুচাই মেলি লৈ আৰম্ভ কৰিছে আৰু বিলাহী আদা পিঁয়াজ এইখিনি ভাজিবলৈ লৈছে। তাতে আমাৰ ভনীতাৰ মাক খুৰীয়ে আগতীয়াকৈ দালি আৰু ভাত বনাই থ'লে, এতিয়া আমাৰ কচুখিনি বনাব লৈছে। এইখিনি দেখিছে মোৰ নিবিড় দিনলৈ মনত পৰিছে। সেই সময়ত মোক জাল দিবলৈ মোৰ দুয়োজনী মা অসুস্থ আছিলে, আমিও সেই সময়ত ভাড়াঘৰত আছিলোঁ লখিমপুৰত। এওঁৱে মোক ঘৰত থকা দেউৰটোৰ সৈতে মিলি পিনে জাল দিছিলে, আৰু সেই জালত মানে এই যে অকণমানি কেঁচুৱাটোক অকণমান চেলেকাব লাগে জালৰ, এই কথাটো এওঁ নেজানিছিল। আৰু কি কৰিছিলে জানেনে, তেওঁ জালুকৰ ওপৰি তাত 33টা কণ জলকীয়া দি দিছিলে। আৰু ছোৱালীজনীক যেতিয়া মই অকণমান চেলেকাইছিলে, নীলা ক'লা ৰঙা পৰি সৰ্বনাশ হৈছিলে। কিয় এনেকুৱা হ'ল বুলি দেউতাকক যেতিয়া সুধিলোঁ, ইমান জ্বলা দিলেনে? বোলে নহয়, মই জালুকৰ ওপৰি 33টা কণ জলকীয়া দিছোঁ। হাই ৰাম, মূৰে কপালে হাত দিলোঁ। যি কি নহওক মানুহটোৱে বৰ আন্তৰিকতাৰে কৰিছিল কিন্তু দেই, মই খালোঁ, বহুত ভালকৈ খালোঁ, তেওঁ বৰ ধুনীয়াকৈ দিলে। পিছত ছোৱালীও ঠিকে থাকে, তাই ঠিক হৈ গ'ল আৰু মুঠতে। এয়া কচু জালৰ কচু কেৰাহীত পৰিছে, কচুখিনি দিছে। মোৰ সেই সময়খিনিৰ কথা মনত পৰিলে এতিয়াও গাটো কঁপি উঠে। নিবিয়ে যেনেকুৱা ৰং দেখাইছিলে, মুঠতে কি ক'ম। এই কচুখিনি দেখি মোৰ আৰু এটা কথা মনত পৰিছে। যিহেতু ঘৰত হোৱা হ'লে এতিয়া মাহঁতে কৰিলেহেঁতেন, আৰু আমাৰ কচুখিনি যিহেতু ঘৰৰ কোনোবা এজনে গৈ কাটি আনিলে হয়, কিন্তু এই কচুখিনি বোলে যেতিয়া আনিবলৈ যায় খুব শান্ত মনেৰে গৈ শান্তভাৱে কাটি আনিব লাগে, তেতিয়া সন্তানটো আগলৈ শান্তশিষ্ট হয় বুলি কয়। কিন্তু এতিয়া বজাৰৰ কচু কোনে কেনেকৈ কিমান শান্ত বা অশান্তভাৱে কাটি আনিছে ক'ব নোৱাৰোঁ। বাৰু যিয়ে নহওক, ভগৱানৰ সৃষ্টি আমি, গতিকে ভগৱানে সকলোকে ভালে ৰাখিব। আৰু যিহেতুকে ইয়াত কাঠ মাছ লাগে, সেই কাৱৈ মাছ অনা হৈছে। এয়া কাৱৈ মাছ বৰ্তাকে কচু তৰকাৰীত দিছে। লাহে লাহে কচু উতলিবলৈ লৈছে আৰু হ'ব আৰু বেছি সময় নাই। লগতে কি হ'ল, ভাইটিয়ে ক'লে যে মাংস অকণো খোৱা হওক, কিন্তু জালত আচলতে মাংস ব্যৱস্থা কৰা নহয়। কিন্তু সি যেতিয়া ক'লে অকণমান মাংস খোৱা হওক বুলি, গতিকে মাংসও ব্যৱস্থা কৰা হ'ল। এয়া মাংসও হ'ল, ইফালে কচুৰ জ্বলাও হৈ গ'ল। বৰ্তাকে মুঠতে বৰ মৰম চেনেহে ভতিজাকলৈ বনাইছে আৰু খোৱাৰহে কথা। তাৰ মাজতে মই অকণমানিটোক লৈ বোলো অকণমান বাহিৰলৈ ওলাই যাওঁ। তাক লৈ পিনে অকণমান বাহিৰলৈ ওলাই আহিলোঁ, তাৰ ভোক লাগিছে। তাৰপৰা এয়া জালৰ পৰ্ব আৰম্ভ হ'ল, তাইক খাবলৈ দিয়া হৈছে দালি, কচু জ্বলা, পঞ্চামৃত, মাংস, পাপৰ, ভাত। শাহুমায়ে শিকাই দিছিলে যে 3টা ভাতৰ শুকান লাড়ু কৰি তাৰ মুখৰ ওচৰলৈ নি মাকক খাবলৈ ক'বা। সেইদৰে ময়ো কৈছোঁ আৰু তাইও চেষ্টা কৰিছে কৰিবলৈ। বিশেষভাৱে গোটেইজনী অৱস্থা নাই, তথাপি চকীখনত বহি নিয়মকেইটা কৰিছে বাৰু। এয়া ভাতৰ লাড়ুকেইটা বনাই আছে, বনাই লৈ এতিয়া ল'ৰাক মুখৰ ওচৰলৈ নি তাই খাব জানিছে আৰু কৰিবলৈ। ল'ৰা টোপনি, ক'ব নোৱাৰে, ল'ৰা পূৰা টোপনি। ভগৱানে ভালে কুশলে ডাঙৰ কৰক আৰু অকণমানিটো। এতিয়া কচু জ্বলা খুৱাবলৈ কৈছোঁ, অকণমান জগাই ল'বলৈ কৈছিলোঁ, কিন্তু সাৰ পাই আছে তাই কৈছে। এই অকণমান তিয়াই লৈ তাই মোক
দেখুৱাইছে এইকণি হ'বনে বুলি তাই মোক দেখুৱাইছে। মই কৈছোঁ হ'ব, মুঠতে অকণমান লোৱাৰ বৰ ভয় লাগে, মুঠতে মোৰ নিবিড় দিনৰ কথাটো মনত পৰিলে বৰ ভয় লাগে। অকণমান যেনে তেনে তাক নিয়মটো কৰিব লাগে আৰু অকণমান মুখত লগালেই হ'ল বুলি কৈছোঁ। শুই আছে, খাবলৈ কৈছোঁ, মুখত লগাই দিছে। অকণমান বেকা বেকি কৰিলে বাৰু, কিন্তু কানা কাটা নাই কৰা দেই। ধুনীয়াকৈ সি সেইকণ অকণমান টেষ্টটো ল'লে মুঠতে। তাৰপিছত মই কৈছোঁ যে ল'ৰালৈকে পঞ্চামৃত অকণ খুৱাই দিয়া, যিহেতু এইটো তাত মিঠা চিঠাবোৰ আছে, তেতিয়া ভাল পাব। সেই পঞ্চামৃতকণ খোৱালে মই কেমেৰাটো ভালকৈ ধৰিব নোৱাৰিলোঁ। আমাৰ ল'ৰা টান আছে কিন্তু দেই, সি কোনো কান্দা কাটা কৰা নাই, একদম ধুনীয়াকৈ খালে। অকল খালি মুখখন অকণ বেকা বেকি কৰিলে, কান্দা নাই, খুব ধুনীয়াকৈ আছে। ভাল ল'ৰা, ভাল হওক ভগৱানে আজিৰ পৰা মাক পুতেক দুয়োটাৰ বিষ বেদনাবোৰ অকণমান পাতল কৰিব। আৰু আমাৰো বায়েকহঁতে সকলোৱে একেলগে খাই বৈ ল'লোঁ। তাৰপিছতে বায়েকহঁতে ভায়েকৰ লগত ফটো তুলিলে। সন্ধ্যালৈ আমি চাহ তাহ খুৱাই